ঐ জানৈ পুলিচ আহি পালেহি, ঐ জানৈ মানুহক ধৰি আজি নিলেহি, ঐ জানৈ বাল্য বিবাহ কৰাখিনি, ঐ জানৈ জেলৰ ভাত খোৱালি, ঐ জান কি হব এতিয়া, ঐ জান ভাবি যে নেপালি, ঐ জান হাজবেণ্ডক ধৰি নিলে, ঐ জান পত্নীয়ে কান্দিলি, ঐ জান গান গাইছে চাহি মাক চকলাই। আরে ইয়াৰ বৰ্তমান এইটোৱেতো চলি আছে না। ইয়েছ ছাৰ, চাইল্ড মেৰিজ, যাক আমি ক'ব পাৰো বাল্য বিবাহ। কি কবি আৰু এতিয়া বৰ্তমান অসমত এটাই সাধাৰণ বস্তু চলি আছে, এফালে হাঁহি এফালে কান্দোন। অতো ছাৰ, যিবিলাক মানুহে চাইল্ড মেৰিজ কৰিলে সিহঁতৰ হৈছে কান্দোন, আৰু সিহঁতক দেখি অন্যবিলাকৰ হৈছে হাঁহোন। উপায় নাই, চৰকাৰখন বিয়াত খাতৰা যি কৰিম বুলি ভাবে তাকেই কৰে। হলেও ছাৰ ৰেহাই দি দিব লাগিছিলে বাৰু, আগতে যি হল হল না, এতিয়া চবে ভালকে সংসাৰ কৰি খাই আছে, আৰু সেই সংসাৰত জুই লগাইছে এই আইনখন হয় আমাৰ বাবে বেয়া, বাল্য বিবাহ কৰিব নালাগে, কিন্তু হে বোলে যেতিয়া তেতিয়া যাকে তাকে গ্ৰেপ্তাৰ কৰি দিয়াটো ভাল কথা হোৱা নাইতো। আমাক লাগে ছাৰ সজাগতা বৃদ্ধি কৰাব লাগিব। চাইল্ড মেৰিজ অৰ্থাৎ বাল্য বিবাহ কৰাব নালাগে এনেকুৱা ধৰণৰ সজাগতা কৰাব লাগিব। তাৰ পাছত ৱাৰ্ণিং পৰ্যন্ত দিব লাগিব। ইমানখিনি হোৱাৰ পাছতো যদি এই প্ৰথাটো চলি থাকে তেনেহলে গ্ৰেপ্তাৰ কৰক, তেনেহলে শাস্তি প্ৰদান কৰক, ন প্ৰব্লেম। সেইটোতো হয়, কিন্তু এই ক্ষেত্ৰত আমাৰ জনসাধাৰণ অৰ্থাৎ অভিভাৱকসকলো এটা দায়িত্ব আছে। ইয়েছ ছাৰ, আজি বাল্য বিবাহৰ কাৰণে বহুত কিশোৰী নিজৰ শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে, নিজৰ চিন্তাধাৰা উন্নত কৰাত ব্যৰ্থ হৈছে। কেৱল ছাৰ সোনকালে বিয়া পাতি সন্তান জন্ম দি সিহঁতক পোহপাল দিয়াটোৱে জীৱনৰ একমাত্ৰ লক্ষ্য কৰি লৈছে। এনেকে হলেতো নহব না ছাৰ। আৰু এটা কথা গম পায়নে ছাৰ, যাৰ ফলস্বৰূপে জনসংখ্যা বৃদ্ধিৰ দৰে সমস্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়েছ, গতিকে চৰকাৰে ব্যৱস্থা লওক বা নলওক, প্ৰতিজন অভিভাৱকৰ দায়িত্ব নিজৰ সন্তানক সঠিক ৰাস্তা দেখুৱাটো। এই কথাটো যেতিয়া সকলোৱে বুজি পাব তেতিয়া এই সমস্যাবিলাক নিজে সমাধান হৈ পৰিব। তেনেহলে ছাৰ আমি এতিয়া কি কৰিব লাগিব? কি কৰিবি আৰু, আমি নোৱাৰো কি, স্কুলত থকা মানুহ, আমি ক্লাছ কৰিম, ক্লাছ। অকে ছাৰ, মজা হব। দে বাৰু গাইছ, ইয়াত তহঁতে ক'ব লাগিব কেইটামান অন্ধবিশ্বাসৰ কথা, যিকেইটা অন্ধবিশ্বাস শুনিলে হাঁহি উঠে। এটাতো বাল্য বিবাহ অন্ধবিশ্বাস ছাৰ। বাল্য বিবাহটো চিৰিয়াছ বিষয়, ইয়াত হাঁহি উঠিব লগা কি কথা আছে? হয়, এইটো চিৰিয়াছ বিষয়, কিন্তু ইয়াৰ বিষয়ে এনেকুৱা কিছুমান কথা ওলাইছে বৰ্তমান সময়ত, আপুনি নেহাঁহি নেথাকিব, আৰু নেহাঁহি নোৱাৰিব থাকিবলৈ। আচ্ছা, তেনে যদি কোৱাচোন, কিনো কথা ওলাইছে, অলপ হাঁহিয়ে দিম। মাক চকলাই ছাৰ এজনে লিখিছে, মোক চেলেঞ্জ দি তাই 16 বছৰতে পলাই গৈছিল, আজি তাইৰ গিৰিয়েক জেলত, আৰু মই সিহঁতৰ কাণ্ড চাই হাঁহি আছো নিউজ চেনেলত। কি কথা কম নিলিখিব নহয়, সঁচাকে দে শুনি মানে হাঁহিয়ে ওলাই, আৰু বহুত আছে এনেকুৱা। ছাৰ হয়তো। আকৌ এজনে লিখিছে বোলে মামাই কৈছে চাহ বা বাহত কম বয়সতে প্ৰেমত পৰি বাৰে বাৰে আঘাত পোৱাতকৈ বিয়া পাতি একেবাৰে জেলত থকাই ভাল। কি কলি মিলিছেতো, চাহ বাবাহত কম বয়সতে প্ৰেমত পৰি বাৰে বাৰে আঘাত পোৱাতকৈ বিয়া পাতি একেবাৰে জেলত থকাই ভাল। গতিকে ছাৰ এই বিষয়টো আৰু বেলেগকে বহলাই নাথাকো, ইমানতে অকণমান আমি হাঁহিলো, ইমানখিনি হাঁহিয়ে যথেষ্ট আজিৰ কাৰণে নেকি? মজা চুপাৰ ডায়লগ মাতিছ তই। আৰু বেলেগ কিবা অন্ধবিশ্বাস কথা আছে নেকি বাৰু? কিয় নাথাকিব ছাৰ, বহুত আছে। সৰুতে যেতিয়া পৰীক্ষা দিবলৈ গৈছিলো আৰু পৰীক্ষাত 0 আলুগুটি পাম বুলি সেইদিনাখন কণী, আলুগুটি, আলু শাক নাইবা যিবিলাক গোল বস্তু থাকে, গোল খাদ্য থাকে, শাক পাচলি থাকে, এইবিলাক খোৱা নাছিলো। ইয়াতকৈ আৰু অন্ধবিশ্বাস কি লাগিছে ছাৰ? হয়, দিছ ইজ অন্ধবিশ্বাস, মানে এইটো অন্ধবিশ্বাস বহুত জনপ্ৰিয়, শুনিলে হাঁহি উঠে এতিয়া। আমিওতো আগতে এনেকুৱা ধৰণৰ অন্ধবিশ্বাস বিলাক পালন কৰিছিলো। নকব আৰু ছাৰ, হয়তো মামাইও এইটো কথা ভাবিছিলে, আমাৰ ৰাইজৰ মামাই। গতিকে গোটেই অসমখনে অন্ধবিশ্বাসত হয়তো এদিন ডুব গৈ আছিল। ঠিক আছে, এই বিষয়টো সামৰিলো, এতিয়া বেলেগ প্ৰশ্ন সুধিম। অকে ছাৰ। দে বাৰু লেহেকে হৰি তই কচোন, তোক ৰাতিপুৱা ঘৰৰ মানুহে কেনেকৈ উঠায়? ৰ'ব ছাৰ, এইটো বৰ চিৰিয়াছ বিষয়, মোৰ লগত বৰ ডেঞ্জাৰ হৈ আছে মানে। কি?
ৰ'ব ছাৰ কৈ আছোং ৰাতিপুৱা মোক ঘৰৰ মানুহে যেনেকুৱাকেহে উঠাই যেন তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ গ'ল শেষৰ সৈন্যজন মই বাচি আছোং আৰু মোকো এতিয়া মাৰি পেলাব গতিকে উঠ তই পলা বাক্যষাৰ শুনি আৰু মোৰ বেলেগ বুজিবলৈ একো বাকী নাই ৰাতিপুৱাটো কিমান দেৰিলৈকে কিমান খাতৰাকে চব গম পাই গৈছো এই কথাটোতে কথাৰ প্ৰতি মানুহৰ যি সকলোবিলাক স্বভাৱ চৰিত্ৰ গম পাই গৈছো নহয় এয়া এটা সুন্দৰ উদাহৰণ উপায় নাই ছাৰ যি হ'লে হওক মুঠতে মোৰ লগত এনেকুৱা হৈ আছে আৰু এতিয়া তাকেতো দেশ লৈ ভেষ হে প্ৰভু হে ৰাম কৃষ্ণ চূড়া মোৰ নাম নহয় বোলো আকৌ কৈছোং দে একেবাৰে শেষত আকৌ এটা প্ৰশ্ন সুধিম কি ছাৰ আজিকালি ইউটিউবটো কেনেবাকৈ মন্দিৰ হৈ পৰে নেকি বাৰু মন্দিৰ হৈ পৰিল কেনেকে ছাৰ চা ভালকে লক্ষ্য কৰিবি দেই এতিয়া ইউটিউবাৰ বিলাকে সিহঁতৰ ইউটিউব চেনেলত কব বোলো আপোনালোকে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব বুলি কয় ইমানে কয় যেন এইটো মন্দিৰত থকা ঘণ্টাহে মন্দিৰতহে ঘণ্টা থাকে টিকলিংকে বাজে সেই কথাটো ভাবি চা তই তাকেতো ছাৰ ৰ'ব আপোনালোকে ভিডিঅ' বিলাক যদি ভাল পায় তেতিয়াহ'লে কয় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো টেপি দিব সকলোৱে ঘণ্টা কয় ঘণ্টাটো মন্দিৰতহে থাকে যেন এতিয়া ইউটিউব নহয় মন্দিৰ হৈ পৰিল মাক চকলাই তেনেহ'লে আমি এতিয়া কি কৰিব লাগিব ছাৰ ইউটিউবত যি ছাবস্ক্ৰাইব সেই অপশ্যনটো বনাইছে তাত যিটো ঘণ্টা টিলিঙা থাকে সেই বনোৱাটো মাক চকলাই টিলিঙাৰ দৰে বনাই দিছে মন্দিৰত থকা বনোৱাটো কম বস্তু নহয় কিন্তু দেই তই ঠিক কৈছ যিয়ে আৱিষ্কাৰ কৰিলে সেইটো কম বস্তু নহয় কিজানি মন্দিৰৰ পূজাৰী এজনেহে তাক আইডিয়াটো দিছিলে চাগে এনেকে বনাবলৈ বোলো মন্দিৰো জিলিকি থাকক ইউটিউবো জিলিকি থাকক লগতে ছাবস্ক্ৰাইবৰ টিলিঙা ঘণ্টাটো জিলিকি থাকক সেইবিলাকতো হৈ গ'ল এতিয়া ভাবি থাকিতো লাভ নাই তেনেহ'লে ক্লাছে ছুটি হ'ব লাগে ছাৰ ঠিক আছে ন প্ৰব্লেম আমি ক্লাছটো ছুটি কৰিম কিন্তু তাৰ আগতে উৰেকান্ত তই পূৰণ নেওতা এঘৰ মই মাতিবলৈ দিম ছাৰ মই ফালেই দিম মই পুৰা মুখস্থ কৰি থৈছো মজা 6 ঘৰ নেওতাটো মাতি দেচোন তই 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 6 9 গুণ 54 6 10 গুণ 60 খতম পাৰিছ দেখোন চানি তই 7 ঘৰটো জানিবি 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 8 গুণ 49 7 8 গুণ 56 7 9 গুণ 63 7 10 গুণ 70 ধন্যবাদ মজা হৈছে হৰি তই 4 ঘৰ নেওতাৰ মাত 4 এগুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ 36 4 10 গুণ 40 বোলো 40 বৰ হু লগাই মেলি মাতিলি দেই তই থেংক ইউ ছাৰ অ'কে গাইজ সিমানতে ক্লাছটো ছুটি বাই হ'ব ছাৰ